হে এভৰিৱান, মোৰ প্ৰথমটো মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আশা কৰিছোঁ সকলোৱে আদৰি ল'ব আৰু মৰম দিব। জীৱন মানেই সুখ দুখৰ সমাহাৰ। দুখখিনিক একাষৰীয়াকৈ ৰাখি আজি আমিও আহিছোঁ যোৰহাটৰ পৰা 12 কিলোমিটাৰ নিলগতস্থিত মইনাপুৰীয়া নামঘৰলৈ বুলি। যিহেতু নামত বহিবলৈ এতিয়াও অলপ সময় আছে, গতিকে ভগৱন্তৰ শ্ৰীচৰণত চাকি আৰু শৰাই দি আমিও ভাবিলোঁ যে ঢেকীয়াখোৱা নামঘৰৰ পৰা এবাৰ আহোঁগৈ। যোৱা 15 আগষ্ট তাৰিখে মাননীয় মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে উদ্বোধন কৰি থৈ যোৱা এই ধুনীয়া গেটখনৰ মাজেৰে আহি আমি উপস্থিত হ'লোহি ঢেকীয়াখোৱা বৰনামঘৰত। এয়া মই মোৰ বাবে চাকি দুবজো কিনি ল'লোঁ। ব'লকচোন এতিয়া আমি নামঘৰৰ ভিতৰলৈ সোমাই যাওঁ। চাকি বন্তি জ্বলাই আমি আজৰি হ'লোঁ। চাওকচোন নামঘৰৰ বাহিৰত এয়া কিমান ধুনীয়া পৰিৱেশ। এই পৰিৱেশত বাৰু মই ৰীল এটা নবনোৱাকৈ কেনেকৈ থাকিব পাৰোঁ কওকচোন। আৰু বহুতে কৈও আছিলে মই বোলে বহুত দিন ৰীল বনোৱা নাই, গতিকে ভাইটিয়ে মোক এটা ধুনীয়াকৈ ৰীল বনাই দিলে। থেংক ইউ দেবু। দুইভাগ নামঘৰে মূল অংশত যিহেতু ভিডিঅ' কৰিবলৈ অকণমান বেয়া লাগিলে, গতিকে বাহিৰতে যিমানখিনি পাৰোঁ ভিডিঅ' অকণমান কৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ। নামঘৰৰ বাহিৰৰ দোকানখিনিলৈ মন কৰকচোন, কিমান ধুনীয়াকৈ উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰি তুলিছে। সঁচাকৈ বিৰাট ভাল লাগিল গৈ। শেষত আমিও এখন ৰাধাকৃষ্ণৰ ফটো কিনি পুনৰ মইনাপুৰীয়া নামঘৰলৈ বুলি আহিলোঁ। যিহেতু আৰু ভিডিঅ' কৰা নহ'লে, গতিকে মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিবলৈ লৈছোঁ। শেষত কিন্তু ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব দেই। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ লগ পাই আছোঁ। আজিলৈ বাই বাই।